মৰম বন্ধু বান্ধৱীসকল আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা দিয়া এটা নোটিছ সেই নোটিছ সম্পৰ্কে আজি আমি আলোচনা কৰিম তো যিসকল ছাত্ৰ ছাত্ৰীয়ে বিএ বিকম বিএসসি 6 সেমিষ্টাৰত আছে সেইসকল ছাত্ৰ ছাত্ৰীয়ে যদি গুৱাহাটী ইউনিভাৰ্চিটিৰ আন্ডাৰত এমএ এমকম এমএসসি কৰিব খুজিছে সেইসকল ছাত্ৰ ছাত্ৰীয়ে ফৰ্ম ফিল আপ কৰিব লাগিব আৰু এন্ট্ৰেন্স দিব লাগিব অৰ্থাৎ এমএ বা এমকম বা এমএসসিৰ এন্ট্ৰেন্স দিব লাগিব গুৱাহাটী ইউনিভাৰ্চিটিৰ আন্ডাৰত তো অনলাইন এপ্লিকেশ্যন আৰম্ভ হ'ব অনলাইন এপ্লিকেশ্যন কেতিয়াৰ পৰা আৰম্ভ হ'ব এইটো মাহৰ 20 তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু যি এন্ট্ৰেন্স আছে সেই এন্ট্ৰেন্সৰ লাষ্ট ডেট মানে ফৰ্ম ফিল আপ কৰাৰ লাষ্ট ডেট হৈছে অহা মাহৰ 5 তাৰিখে অহা মাহৰ 5 তাৰিখে কি হ'ব ফৰ্ম ফিল আপ লাষ্ট ডেট হ'ব আৰু এক্সাম কেতিয়ালে হ'ব অহা মাহৰ 19 ৰ পৰা 21 তাৰিখৰ ভিতৰত হ'ব আৰু এক্সাম সেন্টাৰ যিসমূহ আছে গুৱাহাটী বৰপেটা শিলং ধুবুৰী তেজপুৰ লখিমপুৰ ইটানগৰ ডিব্ৰুগড় যোৰহাট ডিফু আৰু শিলং এইকেইটা সেন্টাৰত কি হ'ব এই এন্ট্ৰেন্সসমূহ হ'ব আৰু অধিক জানিবলৈ আপোনালোকে এইটো ওয়েবসাইটত ভিজিট কৰিব পাৰে 20 জুনৰ পৰা 20 জুন অৰ্থাৎ 5 বজাৰ পৰা অনলাইন এপ্লিকেশ্যন আৰম্ভ হ'ব আৰু লাষ্ট ডেট হ'ব 5 জুলাই ইয়াৰ পিছত এপ্লিকেশ্যন প্ৰসেস হ'ব অনলাইনত